আমলখি চাটনি বনাবলৈ মই আমলখি লৈছোঁ। আমলখি ইয়াত মই অলপ বেছিকৈ লৈছোঁ আৰু লৈছোঁ ধনিয়া পাত, কেঁচা জলকীয়া কেইটামান, নহৰু কেইফুটামান আৰু আদা লৈছোঁ। আৰু আমাক লাগিব ক'লা নিমখ, চেনি আৰু লৈছোঁ প্লেইন নিমখ। প্ৰথমে মই আমলখিখিনি এনেদৰে সৰু সৰুকৈ কাটি ল'লোঁ আৰু এটা মিক্সিং জাৰ লৈছোঁ, তাতে মই এইখিনি দি লওঁ। যেহেতু এইটো আমলখিৰ চাটনি, ইয়াত আমলখিৰ পৰিমাণটো আপোনালোকে বেছিকৈ দিব। আৰু দিছোঁ আদা আৰু নহৰু আৰু কেঁচা জলকীয়া কেইটা দি দিম। কেঁচা জলকীয়া মই ইয়াত 3টা ব্যৱহাৰ কৰিছোঁ, আপোনালোকে জ্বলা কম খালে কমকৈ দিব। আৰু তাতে এতিয়া ধনিয়া পাতখিনি দি দিম। এতিয়া আমি তাতে সৰু চামুচেৰে এচামুচ ক'লা নিমখ দি দিছোঁ। ক'লা নিমখ দিলে এই চাটনিৰ টেষ্টটো খুব ভাল হয়। আৰু দিছোঁ চেনি। চেনিৰ পৰিমাণটো ইয়াত মই অকণমান বেছিকৈ দিম, 3 চামুচ ব্যৱহাৰ কৰিছোঁ। কাৰণ আমলখিত যিহেতু কেঁহা ভাৱটো থাকে, সেয়ে ইয়াত চেনিটো অকণমান বেছিকৈ দিব লাগে। আৰু প্লেইন নিমখো মই ইয়াত এচামুচ দি দিছোঁ। এতিয়া তাতে অকণমান পানী দি দিম। এতিয়া আমি এইখিনি পেষ্ট বনাম। এয়া পেষ্ট বনোৱা হৈ গ'ল। আমাৰ আমলখিৰ চাটনি ৰেডি হৈ গ'ল। এতিয়া আমি এই চাটনিখিনি এটা বাউলত উলিয়াই লওঁ। এই চাটনি খাবলৈ খুবেই টেষ্টি হয় আৰু আমলখি যিহেতু সকলোৰে বাবে খুবেই ভাল, আপোনালোকে নিশ্চয় এই চাটনিটো আপোনালোকে ট্ৰাই কৰিব। আৰু ভিডিঅ'টো যদি ভাল পালে তেন্তে লাইক আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। ভিডিঅ'টো চোৱাৰ বাবে আপোনালোকলৈ বহুত বহুত ধন্যবাদ থাকিল।